হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৰে ভালে আছে। আমাৰো ভাল। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আজি বইল গাহৰি মাংসনো কেনেকৈ বনায় তাৰ এটা ৰেচিপি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। তাৰ বাবে মই প্ৰথমতে গাহৰি মাংসখিনি ভালকৈ গৰম পানীৰে ধুই লৈছোঁ আৰু অলপ ডাঙৰ ডাঙৰকৈ কাটি আনিছোঁ যিহেতু বইল কৰিব লাগিব। আৰু লৈছোঁ অলপ জালুকৰ গুড়ি, এটা পিঁয়াজ এটা কাটি লৈছোঁ মিহি মিহিকৈ আৰু আদা ৰচুন এনেকৈ খুন্দি লৈছোঁ। অলপ লাই শাক লৈছোঁ, ধনিয়া লৈছোঁ, এতিয়া বিলাহী এনেকৈ কাটি লৈছোঁ আৰু অলপ মান ধনিয়া লৈছোঁ। এতিয়া মই পানীখিনি আগতে এনেকৈ উতলাই ৰাখিছোঁ আৰু তাতে অলপ নিমখ দি দিছোঁ। এতিয়া ইয়াত মাংসখিনি দি দিম আৰু লগতে বাকী থকা বস্তুবোৰ ইয়াতে দি দিম। তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। হালধি খুব কম পৰিমাণে দিছোঁ যিহেতু বইলত হালধি ইমান ভাল নালাগে। যিমান পাৰোঁ সিমান সোনকালে এনেকৈ লাহে লাহে ভিডিঅ'বোৰ দি থাকিবলৈ চেষ্টা কৰিম। আপোনালোকে সঁহাৰি জনাব যিহেতু সময় নাপাওঁ বৰকৈ। এতিয়া অকণমান জলকীয়া গুড়ি দি দিছোঁ যিহেতু জলকীয়া আদা ৰচুনৰ লগত আগতে খুন্দি দিছোঁৱে। আপোনালোকে কিমান জ্বলা খায় নিজৰ ওপৰত কথা, বেছি খালে বেছি দিব পাৰে। খুব ভালকৈ উতলাব লাগিব আৰু গেছটো কমত ৰাখিব ফ্লেমটো আৰু ঢাক মাৰি দিব, ধুনীয়াকৈ সিজিবলৈ দিব। আৰু এয়া চাওক মাংসখিনি খুব ধুনীয়াকৈ উতলি আছে আৰু এতিয়া ইয়াতে দি দিছোঁ অলপ খৰিচা। টেঙা হ'লে কমকৈ দিব, মোৰ খৰিচাখিনি ইমান টেঙা নহয় বাবে মই 3 চামুচেই দি দিছোঁ। খুব ধুনীয়াকৈ এয়া মাংসখিনি সিজি গৈছে আৰু অলপ অলপ গ্ৰেভিটো থৈ দিছোঁ, একেবাৰে শুকুৱাই দিলে ভাল নালাগিব খাই। আৰু এতিয়া যিহেতু অলপ অলপ ঠাণ্ডা পৰিছে, ঠাণ্ডাত গৰম গৰম বইল গাহৰিৰ লগত গৰমে গৰমে ভাত খাই চাওক, কিমান যে মজা লাগে। আগতে যদি এনেকৈ বনাই খাই নাই চোৱা, এবাৰ বনাই খাই চাওক আৰু ভাল লাগিলে মোক এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অতি সোনকালে এটা স্পেচিয়েল ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আহিম। আজি লৈ আহিছোঁ, বাই বাই।